হেল্ল' এভৰিৱান, মই অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বোলো আপোনালোকক আমাৰ ফুলনি বাৰীখনকে অলপ দেখাওঁ। কেঁচা ঘৰখনো কেনেকৈ ইমান ধুনীয়াকৈ সজাব পাৰি, আপোনালোকেও ভাবোঁ উপকৃত হ'ব এই ভিডিঅ'টোৰ পৰা। এয়া দেখিছেনে ফুলবোৰ ইমান ধুনীয়াকৈ সজাই থোৱা হৈছে। এনেকৈ থ'লে মানে ৰাতিপুৱা শুই উঠি চায়ে ভাল লাগে ফুলবিলাক। এইবিলাক মানি প্লাণ্ট ইমান ডাঙৰ হৈ গৈছে যে পাতবিলাক বৰ ধুনীয়া লাগে দেখিবলৈ। এইবিলাক দেখিছেনে? চব ফুলৰে নাম মই নাজানো। এয়া এইজোপা হেজ ফুল ধুনীয়াকৈ কলম কৰি থোৱা হৈছে। এয়া আপোনালোকে এনেই সজাবচোন, বৰ ভাল লাগে দেখিবলৈ। এয়া দেখিছেনে? গোটেই আমাৰ ফুলনিখন। এয়া গোলাপ ফুল ৰাতিপুৱা শুই উঠি দেখি ইমান যে ভাল লাগে নহয়। এইজোপাৰ কি ফুল মই নাজানো, কিন্তু দেখিবলৈ বৰ ভাল লাগে। এয়া দেখিছেনে? গোটেই ফুলে ভৰি পৰিছে। এয়া লাকি বেম্বু বহুত বেছি ওখ হৈ গৈছে। এয়া এক ফুল সৰু হৈছে, সেইজোপা কলম কৰিব লাগিব। যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।